এভৰিৱান মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। লগতে আপোনালোক সকলোকে মোৰ আৰু মোৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা দুৰ্গা পূজাৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আজি হৈছে মহা অষ্টমী। আজিৰ দিনটোত কি কৰোঁ মই আপোনালোকৰ লগত লৈ দেখাই যাম। তেনেহ'লে ব'লকচোন মোৰ লগত। প্ৰথমতে মই গাটো ধুই আহোঁ। গা ধুই আহিলোঁ, মই মন্দিৰত যাবলৈ ৰেডি হৈ গ'লোঁ ন বেটা। এইটো বেটা কি পিন্ধিছে চোৱা, বেটা এটা চেলোৱাৰ হয়। ঠিক আছে, তেন্তে আমি মন্দিৰত যাই আপোনালোকক লগ পাম। মন্দিৰ আহি পালোঁ। চাকি এইবাৰ বাহিৰতে জ্বলাবলৈ দিছে। ইয়াতে সেৱা অকণ কৰিবলৈ আহিছোঁ। ঘট পূজাহে হৈছে, দুই এঠাইতহে মূৰ্তি আনিছে বুলি শুনিছোঁ। ওচৰতে আহিলোঁ আমি। এতিয়া ইয়াৰ পৰা আমি বজাৰ কৰিবলৈ যাম। সেই মন্দিৰত নতুনকৈ এখন বিশাল খুলিছে, তালৈকে আহিলোঁ বজাৰ কৰিবলৈ। ৰ'বা, আমি আচলতে ভাইটিৰ কাৰণে শ্বাৰ্ট এটা ল'বলৈ আহিছোঁ। যোৱাকালি লৈছিলোঁ এটা, তালৈ সৰু হ'ল। এইবাৰ ভাবিলোঁ বিশালৰ পৰাই লৈ যাওঁ, সেইটো এক্সচেঞ্জ কৰিলোঁ বাৰু। এতিয়া ল'ৰা মানুহৰ কাৰণে বস্তু চোৱাই দিগদাৰ, আৰু তাৰ কাৰণে আমাৰ বস্তু অনা মানে এইটো নিপিন্ধে, এইটো লাগিব, সেইটো লাগিব, বহুত পেজ আছে তাৰ কাৰণে বস্তু আনিবলৈ। সেইকাৰণে তথাপিও লৈছোঁ। এটা পচন্দ কৰে নে নকৰে নাজানো আৰু। এইফালে আমাৰ বেটাই ছানগ্লাছ চাই আছে, তাইৰ কাৰণে। বাপেকে চাই ফুৰিছে নিজলৈ শ্বাৰ্ট, তাই আৰু মই ইফাল সিফাল চাই আছোঁ আৰু এনেকৈ। বেলেগ ছেকশ্যনতো যাব নোৱাৰোঁ বেলেগ বস্তু চাবলৈ। এয়া মোক চাওকচোন, কেনেকুৱা লাগিছে বাৰু মোক জনাবচোন। ফাইনেলি ছাৰৰ পচন্দ হ'ল নিজৰ কাৰণে শ্বাৰ্ট। ভাইটিৰ কাৰণেতো ল'লোৱে প্ৰথমতে। এতিয়া বিল পে' কৰি লওঁ, তাৰপাছত ঘৰলৈ যামগৈ আৰু। ঘৰলৈ গৈ আছোঁ এতিয়া। ঘৰত ভোক লাগিছে বহুত। 12:30 বাজিলে এতিয়া। একো ৰাতিপুৱা খায়ো অহা নাই, মন্দিৰলৈ চাকি দিবলৈ আহিছিলোঁ যিহেতু। আৰু ৰাস্তাত একো নাখালোঁ আৰু ডাইৰেক্ট ঘৰত যাই ভাত খাম। পালোঁ, কিন্তু কি হ'ল জানেনে, বস্তু দুটামান আকৌ চাইজটো ডাঙৰ হ'ল। এইকেইটা এক্সচেঞ্জ কৰিব যাব লাগিব। এইটো আনিছিলোঁ শ্বাৰ্ট, এইটো ভাইটিৰ কাৰণে আনিছিলোঁ। তাৰপাছত এই দুটা বাই ওৱান গেট ওৱান হয়, কিন্তু ইয়াৰো এটা চাইজ। দুটাৰ কাৰণে আনিছিলোঁ এটা, আৰু এটা আমাৰ চাই ল'লেহেঁতেন। আৰু কি হ'ল, দুটাৰ কাৰণে অনাটো চাইজটো ডাবল এক্সেল আনিছিলোঁ নেকি, ডাঙৰ হ'ল অকণমান। আকৌ সেইটো এক্সচেঞ্জ কৰিবলৈ যাব লাগিব। মামা কি কৈছা? মামা আজি কি পিন্ধিছে চাব। মামাই এইটো মামা আজি চেলোৱাৰ পিন্ধিছে। মই চেলোৱাৰ পিন্ধিছো বুলি কোৱা। ঠিক আছে, তেন্তে মই আকৌ আপোনালোকক দেখাম দেই। আচলতে কি জানে, মতা মানুহৰ লগত গ'লে অকল মতা মানুহৰ কাপোৰখিনিহে চাব পাৰি। মই মাইকী মানুহৰ কাপোৰখিনি চাব নোৱাৰোঁ। আকৌ দুপৰীয়া ভাত খাই বৈ 3:30 মানত আকৌ আহিলোঁ আমি। এবাৰ মা আহিছে, ভাইটি আহিছে। তাক নিজেই লৈ আহিছোঁ, তই নিজে পচন্দ কৰি কি আনিবি। তাৰ আগৰটো পচন্দ নহ'লে, চাইজটো কিবা ডাঙৰ হ'ল, এইবাৰ সৰু লাগে, কিবা কিবি এতিয়া আকৌ চাইছে আমাৰ ছাৰৰ কাৰণে। এইটো ভাল লাগিছে, এইটোকে লোৱা। বিশালত এতিয়া অফাৰ চলি আছে। বাই ওৱান গেট ওৱানটো বেছিকৈ আছে, বাকীবোৰো আছে কিবা কিবি। আহিব পাৰে আপোনালোকে। এইফালে আহা, মোৰ ওচৰত আহা। এইখিনি আমাৰ মাইকী মানুহবিলাকৰ ফেভাৰেট ছেকশ্যন নহয় জানো। মই কিন্তু বহুত ভাল পাওঁ ইয়াত আহি। সেইকাৰণে আপোনালোককো অকণ দেখাবলৈ চেষ্টা কৰিলোঁ। মোৰ যে ইয়াত আহি এনেকুৱা লাগে চব লৈ যাওঁ নেকি, এইটো লাগে সেইটো লাগে। আৰু এতিয়া একো নলওঁ। মায়ে দুই এটা লৈছে কিবা ঘৰৰ বস্তু। বাকী আৰু ইয়াতে আমাৰ মাইকী মানুহৰ কাপোৰবিলাক মোৰ ইমান ঠিক নালাগিলে। কমন থাকে কুৰ্তাবিলাক বা টি চাৰ্টবিলাক পাৰি আৰু, কিন্তু মই লোৱা নাই সেইদিনাখন, একো লোৱা নাই মোৰ কাৰণে। মায়ে ইয়াৰ পৰা দুই এটা বস্তু ল'লে, কিবা ঘৰুৱা বস্তুৱে লৈছে আৰু কিবা গ্ল'চাৰীও লৈছে।
আকৌ এইফালে আহিব লগা হ'ল বাবুৱে কিবা আকৌ টি-চাৰ্ট লয় বোলে এতিয়া গৈ আছোঁ হৈ গ'ল আমাৰ বজাৰ কৰা ঘৰ গৈ আছোঁ ৰাস্তাত আপোনালোকক লক্ষী মন্দিৰৰ পূজাভাগ দেখাবলৈ চেষ্টা কৰিছোঁ দেখিছেনে আগৰ তুলনাত কিমান মানুহ পাতল হৈ পৰিছে এইবাৰ পূজাত আচলতে পৰিস্থিতিটো এনেকুৱা হৈ পৰিছে তাৰ উপৰিও পূজা ভালকৈ হোৱাই নাই বাৰু এইবাৰ আগততো এইটো ৰাস্তাৰে গাড়ী অহাটো একেবাৰে অসম্ভৱ কথা নো এণ্ট্ৰি থাকেই বাৰু মানুহে মানে ভালকৈ খোজকাঢ়িব নোৱাৰে ইমান ভিৰ থাকে আহি পালোঁ আমি এতিয়া এটা আমাৰ ৰাতি স্পেচিয়েল ডিনাৰ হ'ব আপোনালোকক দেখাই থাকিম আজি আমাৰ অষ্টমী স্পেচিয়েল এটা ডিনাৰ হ'ব বাহিৰতো ওলাই যাব নোৱাৰোৱে আমি বজাৰ কৰি আনিলোঁ আহোঁতে পৰ্ক আনিলোঁ আৰু চিকেন আছে আজি কি বনাওঁ চাই থাকক এটা একেলগে আহিছোঁ পাকঘৰত আজি ময়ো বনাম লগতে আমাৰ মিষ্টাৰেও বনাব মানে এইকেইদিন মায়ে বনাই আছে চাই থাককচোন কি বনাওঁ দুয়োটাই আজি ভাইটিও আছে দেই আমাৰ যোগালী খানি ল'বা না মাংসখিনি আগতে মছলাখিনিৰে ভিডিঅ' কৰি আছোঁ বুলি গম পোৱা নাই নহ'লে মোক গালি পাৰিলেহেঁতেন লাজ কৰে মানে বনাবলৈ ষ্টাৰ্ট কৰিছে দেই ক'বলৈ লাজ কৰিছে চাবচোন মোক কেনেকৈ ইংগিত দিয়ে গম পাইছে ৰেকৰ্ড হৈ আছে বুলি আজি আমাৰ অষ্টমী স্পেচিয়েল খানা আমি ঘৰতে খাবলৈ লৈছোঁ ভাবিছিলোঁ অকণমান ওলাই যাম বাহিৰতে খাই পোৱাই নহয় কিন্তু ভাবিলোঁ যে মানে এনেকুৱা পৰিস্থিতিত বাহিৰলৈ নগৈ ঘৰতে কিবা এটা আনি নিজে বনাই খোৱা তেতিয়া মানে চেভো হ'ব নিজে বনাই খাম আৰু বহুদিনৰ মূৰত বহুদিনৰ মূৰত মানে এমাহৰ মূৰত আহিছোঁ ঘৰলৈ গোটেইবিলাকৰ লগত মিলা প্ৰীতিৰে এসাঁজ খোৱাৰ মজাটোৱে বেলেগ নহয় জানো এতিয়া সদায় বাৰু মায়ে বনাই আছে কিন্তু আজি মই বনাইছোঁ মই মানে অকল বিৰিয়ানী বস্তু বনাম আৰু বাকী মাংসখিনি সকলোৱে বনালে বাকীবোৰ আৰু আনিছিলোঁ পৰ্কখিনি হ'ব এইবিলাক গোটেই পাকঘৰটো ইগন'ৰ কৰিব দেই পৰ্কখিনি হ'ব এয়া পৰ্ক ড্ৰাই ফ্ৰাই হ'ব আমি মাৰ বাহিৰে গোটেইকেইটাই খাম মানে দেউতা ভাইটি মই হাজবেণ্ড আমি চাৰিওটাই খাম এইফালে মই কুকাৰত বিৰিয়ানী বহাই দিছোঁ এয়া পৰ্ক আৰু চিকেনখিনি বনোৱা হৈ গ'ল মই ৰেচিপি শ্বেয়াৰ কৰা নাই আজি আপোনালোকক আমাৰ বিৰিয়ানী হৈ গ'ল এতিয়া খাবলৈ ওলাইছোঁ আমি গোটেইবোৰ লগত আছে ইয়াত চিকেন হৈ গ'ল দালি অকণ মায়ে বহাইছিলে কেৰাহীকেইখন ডাঙৰ কাৰণে অকণমান লাগিছে দেই আৰু এয়া আমাৰ পৰ্ক ড্ৰাই আমাৰ আজিৰ ফাইনেল থালি হৈ গ'ল ৰেডি এতিয়া মই খাওঁ গতিকে মই মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি থ'ব আজিলৈ বাই